Hello everyone, Pallavi Lifestyle lo আপোনালোকক আকৌ এবাৰ most welcome. আজি মই আপোনালোকৰ কাৰণে এটা ৰেচিপি লৈ আহিছো. ৰেচিপিটো হৈছে शीर खुरमा. এই ৰেচিপিটো হৈছে ঈদৰ এটা স্পেশাল ডিশ. এই ডিশটো বহুত ক্ৰিমি হয় আৰু বহুত ড্ৰাই ফ্ৰুটছৰ লগত এইটো বনোৱা হয়. তেন্তে বলক ষ্টাৰ্ট কৰো. शीर खुरमाত বহুত ধৰণৰ ড্ৰাই ফ্ৰুটছ ইউজ কৰা হয়, কিন্তু আজি মই লৈছো অকল কাজু, কিশমিশ আৰু খেজুৰ. খেজুৰ হৈছে ইয়াৰ এটা মোষ্ট ইম্পৰ্টেণ্ট ইনগ্ৰেডিয়েণ্টছ. शीर खुरमा বনাবলৈ হ'লে আপোনাৰ খেজুৰ ইউজ কৰিবই লাগিব. ই ডিশটোত ক্ৰিমিনেছ, থিকনেছ আৰু এটা ধুনীয়া কালাৰ দিয়ে. ইয়াত আপোনালোকে আৰু এড কৰিব পাৰে পিষ্টা, এলমণ্ড আৰু ৱালনাট, কিন্তু মই আজি ইউজ কৰা নাই. আৰু মই দুটা ইলাইচি লৈছোঁ ফ্লেভাৰৰ কাৰণে. প্ৰথমতে মই 1 চামুচ ঘিউ লৈছোঁ আৰু তাতে ড্ৰাই ফ্ৰুটছখিনি মই অলপ ফ্ৰাই কৰি ল'ম. আৰু এখন কেৰাহীত মই 2 চামুচ ঘিউ দিছোঁ আৰু ইয়াতে 1 কাপ চেৱাই লৈ মই গোল্ডেন ব্ৰাউন হোৱালৈকে অলপ সময় ফ্ৰাই কৰি ল'ম. এতিয়া মই ফাৰ্ষ্টতে 1 লিটাৰ গাখীৰ লৈছোঁ আৰু গাখীৰখিনি মই অলপ কম গেছত উতলাম আৰু গাখীৰখিনি মই অকণমান ডাঠ হ'বলৈ দিম. এয়া দেখিছে গাখীৰখিনি ধুনীয়াকৈ উতলি গৈছে আৰু এতিয়া মই ইয়াতে দুটা ইলাইচি দি দিছোঁ যাতে ইলাইচিৰ ফ্লেভাৰটো গাখীৰত ধুনীয়াকৈ আহি যায়. আৰু গাখীৰখিনি ধুনীয়াকৈ উতলি প্ৰায় ডাঠ হৈছে. ইমানখিনি সময়লৈকে উতলালেই হ'ল. আৰু মই ইয়াতে এতিয়া ড্ৰাই ফ্ৰুটছখিনি দি দিম. চেনি মই ইয়াতে 4 টেবুল স্পুন দিছোঁ. কম বা বেছি আপোনালোকৰ প্ৰয়োজন অনুসৰি দিব পাৰিব. ড্ৰাই ফ্ৰুটছখিনি দিয়াৰ পিছত দেখিছে ইয়াৰ কালাৰটো অকণমান চেঞ্জ হৈছে. এইটো ৰেচিপিত গাখীৰ আৰু ড্ৰাই ফ্ৰুটছখিনি অকণমান কম গেছ দি পনে অকণমান টাইম লৈ ভালদৰে সিজাব লাগে. এতিয়া মই ইয়াতে ভাজি লোৱা চেৱাইখিনি দি দিম আৰু ভালদৰে গোটেইখিনি বস্তু মিক্স কৰি অকণমান কম গেছ দি ভালদৰে সিজিবলৈ দিম. আৰু এয়া দেখিছে আজি মোৰ ৰেচিপি शीर खुरमा ৰেডি হৈ গ'ল. একেবাৰে গাখীৰটো শুকুৱাই দিব নালাগে, এইটো কনচিষ্টেঞ্চিতে ৰাখিব লাগে. আৰু যোনবিলাক মানুহে মিঠা খাই ভাল পায় তেওঁলোকে এই ডিছটো খুবেই ভাল পাব. আপোনালোকেও এনেদৰে এবাৰ ট্ৰাই কৰি চাব আৰু মোক কমেণ্ট কৰি জনাব. আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ আহিব লগা ভিডিঅ'বিলাকৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে. তেন্তে আজিলৈ সকলোকে বাই বাই.